এভৰিৱান কেতিয়াবা কৰি নোপোৱা কামো কৰিব লাগে খানা বনোৱাটো একো ৰকেট সায়েন্স নহয় এই মানুহবিলাকে কৈ থাকে যে ৰেষ্টুৰেণ্টত বহুবাৰ চিকেন ভাৰ্তা ট্ৰাই কৰাৰ পাছত এইবাৰ ভাবিলোঁ ঘৰতেই বনাম তো তাৰ বাবে এনেদৰে পিঁয়াজৰ পেষ্ট বিলাহীৰ পেষ্ট কাজু বাদামৰ পেষ্ট এয়া ক্ৰীম আৰু এনেদৰে আদা নহৰু আৰু অলপ ধনিয়া দি কিনে পেষ্ট বনাই লৈছিলোঁ তো প্ৰথমে এনেদৰে যোগাৰ কৰি ল'লোঁ সামগ্ৰীখিনি ৰ'ব দেই এয়া মোৰ ফাৰ্ষ্ট টাইম মই ঘৰতে চিকেন ভাৰ্তা বনাব লৈছোঁ এয়া কেৰাহীত অলপ পানী দি পানীখিনি গৰম হোৱাৰ পিছত মই তাত চিকেনখিনি ঢালি দিলোঁ তাৰপিছত এচামুচ মই দি লৈছিলোঁ নিমখ আৰু লগতে মই দুটা তেজপাতো দি দিছিলোঁ তেজপাত দুটা দি মই মাংসখিনি ভালদৰে বইল কৰি লৈছিলোঁ এয়া আপোনালোকেও জনাবচোন বাহিৰত বস্তু এটা খাই অহাৰ পিছত ঘৰত সেইটো বনাই চাবলৈ কাৰ মন যায় মাংসখিনি ভালদৰে বইল হোৱাৰ পিছত এনেদৰে মই মাংসখিনি সৰু সৰুকৈ এৰুৱাই লৈছিলোঁ আনফালে মই লৈ লৈছোঁ এটা লোহাৰ কেৰাহী আৰু তাত মই অলপমান এনেদৰে সৰিয়হ তেল দি লৈছোঁ তেলখিনি গৰম হোৱাৰ পিছত মই তাত দুটামান শুকান জ্বলা আৰু অলপমান জিৰাও দি দিছোঁ এনেদৰে এতিয়া মই দি দিছোঁ পিঁয়াজৰ পেষ্টখিনি আৰু লগতে বিলাহীৰ পেষ্ট আৰু ধনিয়া আৰু আদা নহৰুৰ পেষ্টখিনিও একেলগে মই দি দিছোঁ গোটেই পেষ্টখিনি দি উঠাৰ পিছত তাত দিছোঁ অলপমান হালধি গুড়ি আৰু লগতে দি দিছোঁ ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ আৰু চিকেন মছলা পাউডাৰ তো এইখিনি মছলা এতিয়া ভালদৰে ভাজি ল'ম যেতিয়ালৈকে পানীখিনি শুহি নাযায় আৰু মছলাখিনিৰ ওপৰলৈ তেলখিনি উঠি নাহে তেতিয়ালৈকে ভাজি থাকিব লাগিব এয়া মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া তাৰ ওপৰত দিম মই বইল কৰি থোৱা মাংসখিনি মাংসখিনি দিয়াৰ পিছত এনেদৰে মই ভালদৰে মাংসখিনিৰ লগত মছলাখিনি ভাজি ল'ম মাংসখিনি ভালদৰে এনেদৰে ভাজি ল'লোঁ আৰু ইয়াৰ ওপৰত এতিয়া দিম কাজু বাদামৰ পেষ্টখিনি দিয়াৰ পিছত আকৌ এবাৰ মাংসখিনি মই ভালদৰে ভাজি ল'ম আৰু লগতে মই কৈ দিওঁ যে এই ৰেচিপিটো মই বহুত কম মছলা ইউজ কৰি বনাইছোঁ আপোনালোকেও যদি বেছি মছলা নাখায় তেনেহ'লে এনেদৰে ঘৰতে কম মছলা দি কিনে এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে ৰেষ্টুৰেণ্টবোৰত সম্ভৱ বহুত বেছি মছলা ইউজ কৰে যাৰ কাৰণে টেষ্টটো অলপ বেলেগ হয় কিন্তু কম মছলা দিও এনেদৰে আমি ৰেচিপিবিলাক ট্ৰাই কৰি চাব পাৰোঁ ঘৰতে এয়া লৈ লৈছোঁ ফ্ৰেছ ক্ৰীম আৰু ক্ৰীমখিনি এনেদৰে দি উঠাৰ পিছত অলপ টাইম এনেদৰে ভাজি লৈছোঁ এনেদৰে মাংসখিনিৰ লগত ক্ৰীমখিনি ভাজি থাকিম যেতিয়ালৈকে ভালদৰে মাংসখিনি আৰু ক্ৰীমখিনি মিক্স খাই নাযায় তেনেকৈ 2 মিনিটমান এনেদৰে ভাজি থাকিম আৰু এতিয়া দি ল'ম চিকেন বইল কৰা পানীখিনি এই পানীখিনি দি চিকেনখিনি অলপ থুপথুপীয়া কৰি ল'ম মই ইমান বেছি ইয়াতে পানী দি লোৱা নাই চিকেন বইল কৰোঁতে যিখিনি পানী ৰৈছিল মই সিমানখিনি পানী ইয়াতে দি লৈছোঁ এয়া আমাৰ হৈ গ'ল চিকেন ভাৰ্তা বৰ্তমান এয়া উতলিছে তো অলম'ষ্ট আমাৰ হৈয়ে গ'ল আৰু এতিয়া মই ইয়াৰ ওপৰত দি ল'ম এচামুচমান ঘিটো অপশ্যনেল দেই আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিবও পাৰে ঘি মোৰ প্ৰিয় সেইকাৰণে দি লৈছোঁ আৰু নহ'লে ইয়াতে বাটাৰো দিব পাৰে আৰু এতিয়া মই ইয়াৰ ওপৰত দি লৈছোঁ এটা বইল কৰি লোৱা কণীটো দিয়াৰ পিছত গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু এয়া আমাৰ হৈ গ'ল চিকেন ভাৰ্তা ৰেডি এনেদৰে অতি কম মছলা দি এই ৰেচিপিটো আপুনি ঘৰতে ট্ৰাই কৰি চাব পাৰে মই ঘৰত ট্ৰাই কৰি চালোঁ বহুত ভাল লাগিল খাই আৰু যদিহে আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব নাপাহৰিব থেংক ইউ